নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। মই মুনীন্দ্ৰ আছে আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কেঁচা মাটিৰ গোন্ধলৈকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকক এনেকুৱা এটুকুৰা ঠাইলৈকে লৈ যাম বন্ধুসকল, য'ত আপোনালোকে ৰিমিক্স কৃষক এজনক লগ পাব। আহক বন্ধুসকল, আমি তাতেই লগ কৰিমগৈ। নমস্কাৰ বন্ধুসকল, এই যে আমি উপস্থিত হ'লোহি ৰিমিক্স কৃষকজনৰ ঘৰত। তেখেত হৈছে চেতনাথ পৌৰেল ডাঙৰীয়া। তেখেতৰ ঘৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰত আমাৰ মহাদেৱ মন্দিৰৰ পৰা 3 কিলোমিটাৰৰ দৰ্জী বস্তি বুলি কয়, মানে মৌখিক গাঁও এখন। তেখেতে ইয়াতে এইকাৰণে মই কৈছিলোঁ যে ৰিমিক্স খেতিয়ক বুলি। তেখেতৰ যিবোৰ খেতি আছে আপুনি দেখিলে মানে আচৰিত হ'ব। একদম কচুৰ পৰা নেমু টেঙা প্ৰায় 200 জোপাৰ বেছি হ'ব। আচ্ছা, বেছি হ'ব। তামোল আছে আৰু বাঁহৰটো খেতি দেখুৱাব বিচাৰিছোঁৱেই। বাঁহ তেখেতৰ ভলুকা বা জাতি বা বিজুলী বা কেইবাবিধো বাঁহ আছে। লগতে নতুনকৈ এটা পুখুৰীও আকৌ নিৰ্মাণ কৰিছে। আনফালে আকৌ তামোলৰো এটা ব্যৱস্থা ৰাখিছে। গতিকে বন্ধুসকল, তেখেতৰ লগত মই পোনপটীয়াকৈ আপোনালোকৰ লগত মানে কথা পাতিব বিচাৰিছোঁ। আচ্ছা, পৌৰেল ডাঙৰীয়া, আপুনি কওকচোন বাৰু, আপুনি এজন সাধাৰণ খেতিয়ক হিচাপে, আৰু আপোনাৰতো এনেকুৱা নহয় যে এটা খেতিতে আপুনি উন্নতি কৰিছে নহয়। আপুনি এই যে যিবোৰ, মই এইকাৰণে ৰিমিক্স খেতিয়ক বুলি কৈছোঁ আপোনাক, এই যে আপুনি গোটেই চব খেতি কৰে। গতিকে কি ধৰণৰ কেনেকৈ খেতি কৰে আপুনি মোৰ লগত যেতিয়া ডিষ্টেঞ্চত আছে আপুনি মুখখন দেখুৱাই দিয়ক, তেতিয়া ভাল হ'ব। নমস্কাৰ। হয়, মোৰ বিশেষ মাটি তেনেকৈ বেছি মাটি নাই। হয়, সেই অনুসাৰে মই বিভিন্ন ছিজনত বিভিন্ন ধৰণৰ খেতি কৰোঁ। তাৰ ভিতৰত আপোনাৰ তামোল আছে, নেমু আছে। আপোনালোক তামোল আপোনাৰ মোটামুটি কিমান জোপা আছে, আৰু তামোলটো আপুনি কেনেকৈ লগাইছে কওকচোন। তামোল মই 7 ফুটৰ ডিষ্টেঞ্চত লগাইছোঁ। পুৰণা তামোল আছেই, দেউতাহঁতে ৰোৱা, সেইটো প্ৰডাকশ্যন দি আছে। তাৰ উপৰিও গছ বতাহত ভাঙি থাকে আৰু মাজে মাজে মই ফিল আপ কৰি গৈ আছোঁ। আৰু নতুনকৈ চন মাটিত এতিয়া নতুনকৈ পুলিও লগাই আছোঁ। যোৱাবাৰ মই 500 পুলি লগালোঁ। 1 মাহৰ আগতেও মই 200 পুলি লগালোঁ। আৰু আপুনি, মই দেখিছোঁ যে এই বাউণ্ডাৰীবিলাকত বেছিকৈ তামোল লগাইছে, তাৰমানে বাউণ্ডাৰীটো যাতে এনেই নাযায়, নহয় জানো? হয় হয়, তাৰমানে বিভিন্ন গৰু ছাগলী অলপ খেতি নষ্ট কৰিব, তাৰ মই এতিয়া কৰিলোঁ বেৰ দিয়াতকৈ চাৰিওফালে তামোল আৰু নেমু দিলে এটা বেৰো হ'ব, প্ৰডাকশ্যন হ'ব, মাটি আৰু মাজৰ মাটিখিনি মই খেতি কৰি। আপুনি খুব সুন্দৰ কথা এটা কৈছে। খেতিয়কসকলক অলপ বুজাই দিয়কচোন যে আপুনি যে খেতি কৰা যিটো বাউণ্ডাৰী আছে, এই বাউণ্ডাৰীটোত প্ৰায় নেমু কিমান জোপা আছে আপোনাৰ? নেমু 250 হ'ব। 250 জোপা প্ৰায় আছে ন? আচ্ছা, এতিয়া এই 250 জোপা নেমুৰে আপোনাৰ বাউণ্ডাৰীটো হৈ গৈছে। আচ্ছা, গৰু ছাগলীয়েতো নেমুটো একো ক্ষতি নকৰে, হয় নহয়? আৰু সোমাব নোৱাৰে, যাৰ ফলত কি হয় আপোনাৰ এই খেতিটো মানে এটা প্ৰটেকশ্যন হ'ল, আৰু লগতে ছাইডৰ যিটো বাউণ্ডাৰীৰ মানে মাটি, এইটো এটা প্ৰডাক্টিভিটি মাটি হিচাপে হৈ গ'ল, নহয় জানো? এতিয়া তাৰে মাজত আপুনি খেতি বাতিবিলাক কৰে। আপোনাৰ বৰ্তমান কি কি খেতি আছে, বাঁহৰ পৰা আৰম্ভ কৰি কি কি আছে কওকচোন। এয়া বাঁহ আছে, আপুনি দেখিছে। বলক আগবাঢ়ি আমি গৈ থাকোঁ। বাঁহৰ কাষতে আপুনি দেখিলে পুখুৰী আছে। হয় হয়, আৰু পুখুৰী তেখেতৰ। হয় হয়, আৰু বাউণ্ডাৰীৰ মাজত যি খেতি আছে আপোনালোকে ইয়াত কচু দেখিছে, তামোল লাইন কৰা দেখিছে। বাকী এই সৰু সুৰা চব্জি খেতি, ভেন্দি, বড়িৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আছে। যোনটো সময়তে যোনটো ছিজন আৰম্ভ হয় সেই ছিজন মতে মই খেতি কৰোঁ। আৰু যাতে মোৰ মাটি এটা খেতি চপোৱাৰ পিছত যাতে চন নাথাকে, কণ্টিনিউ বিভিন্ন ধৰণৰ চব্জি খেতি বা তেনেকুৱা খেতি হৈ থাকে, সেই হিচাপে মই কি পৰিকল্পনা কৰি খেতি কৰি আছোঁ। আচ্ছা, আপুনি, মই আৰু এটা শেহতীয়াভাৱে বস্তু দেখিছোঁ, যিহেতু এতিয়া প্ৰায় বাৰিষা কাল আহিলে আপুনি শালি ধানৰ কঠীয়াও পাৰিছে, হয় নহয়? এইটো ভাল লাগিছে। আচ্ছা, এই যে মাকৈ খেতিটো, এইটো আপোনাৰ কিন্তু আচলতে আপুনিতো মাকৈ ইতিমধ্যে চপালেই, নহয় জানো? চব ৰাইজেও চপালে, আপুনি চপালে, কিন্তু আপুনি এটা কথা কওকচোন বাৰু, এই যে মাকৈটো এতিয়া যে আপুনি কৰিছে, ইয়াৰ পৰা 2টা বেনিফিট হ'ব বুলি কৈছে আপুনি। আজি কি হ'ব বেনিফিট? যদি প্ৰডাকশ্যনটো কমি যায় তেতিয়াও এটা অসুবিধা নাই, আৰু যদি বেছি হয় তেতিয়া 2টা বেনিফিট আছে। যে আপুনি কি কৈছিলে, কিবা গৰুৰ কথাও কৈছিলে যে? ইতিমধ্যে মই 6-7 বিঘাত মাকৈ কৰিছিলোঁ, ভালেই প্ৰডাকশ্যন হৈছে আৰু সেই চপোৱা হ'ল। আৰু মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি মোক যথেষ্ট সহায় কৰিছে। আৰু এইখিনি মাটি মোৰ প্ৰায় 2 বিঘা মাটি এনেই ছিজনতলৈকে এনেই খালী থাকিব। তে মই ভাবিলোঁ এতিয়া বানপানী সমাগত, বানপানী আহিব, তে প্ৰডাকশ্যন যি হ'বই, তাৰ বাহিৰে মোৰ গৰু ছাগলী পশুধনো আছে, সেই পশুধনৰ প্ৰডাকশ্যনটো হ'বই। আৰু ইয়াৰ পৰা মই ঘাঁহো ব্যৱহাৰ কৰিব পাৰিম, আৰু যি প্ৰডাকশ্যন দিব, অন্ততঃ মই প্ৰফেশ্যনেল বিক্ৰী কৰিব নোৱাৰিলেও
সেই দানাকেদি মই গৰুক দানা কৰিব পাৰিম, যিহেতু ক্ষীৰতী গাই আছে। আচ্ছা আচ্ছা আচ্ছা, তাৰমানে আপুনি এই মাকৈ যিটো খেতি এইটো প্ৰডাকশ্যনৰ উপৰিও আপুনি গৰু পশুধনকো আপুনি ব্যৱস্থা কৰিব পাৰে, নহয় জানো? ঠিক আছে, খুব সুন্দৰ কথা। এতিয়া আপুনি মোক আৰু এটা কথা কওক যে যিটো ব্যৱস্থা দি আপুনি জীৱন নিৰ্বাহ কৰি আছে, আপুনি আৰ্থিকভাৱে মানে অসুবিধাটো পৰা নাই? নাই নাই, আৰ্থিক হিচাপে মই কোনো অসুবিধা হোৱা নাই। মোৰ বিভিন্ন ধৰণে তেনেকুৱা সামান্য এটা ধন আহি থাকে, এটাৰ পিছত এটা। গতিকে মই মোৰ যি ঘৰ সংসাৰ মই সুন্দৰভাৱে চলি আছোঁ। আৰু মই এনেই ভাল পাওঁ, মই খেতি কৰি ভাল পাওঁ। এটা নিচা মানে টাইপৰ এই হৈছে যে খেতিত নাহিলে এবাৰ মানে বাৰী আৰু এনেকুৱা চালে মানে মন ভাল লাগে দেখিলে। সেইটোৱে। আচ্ছা, মই আপোনাৰ খেতিটো এবাৰ দেখুৱাইছোঁ। এখেতে তাৰমানে এই যে চাওক, আপোনালোকক মই এটা দেখুৱাইছোঁ উদাহৰণস্বৰূপে। এয়া মাকৈ খেতি, মাজত মাকৈ খেতি, আৰু বাউণ্ডাৰীটো চাৰিওপিনে আপুনি যদি চাই গোটেই বাউণ্ডাৰীটো ঘূৰিব লাগিব। কিন্তু এখেতৰ এই নেমুৰ খেতি, গতিকে তেখেতে এইটোৱে ক'ব বিচাৰিছে যে আপুনি কম মাটিত খুব যত্ন আৰু ব্যৱস্থাৰ মাজেৰে, আধুনিকৰণৰ মাজেৰে যদি আপুনি খেতি বাতি কৰে, খুব সুন্দৰভাৱে এটা ভাল কৃষি জীৱন এটা আপুনি আগবঢ়াই নিয়াত সুবিধা হ'ব। লগতে ল'ৰা ছোৱালী বা আপোনাৰ পৰিয়াল সংসাৰ খুব অসুবিধাত নপৰাকৈ চলি থাকিব পাৰিব। আৰু ইতিমধ্যে তেখেতে শালি ধানৰ কঠীয়াও পাৰিছে। চব ৰাইজেই পাৰিছে বাৰু, ভগৱানে মানে কৃপা কৰক, চবৰে ভাল হওক। আগত আমি আপোনালোকক দেখুৱাই আছোঁ বলক। আপোনাৰ ইতিমধ্যে শালি ধানৰ কঠীয়াতলি তৈয়াৰ হৈছে, নহয় জানো? এতিয়া মই আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ যে কম মাটিত ভাল ধৰণে জীৱন নিৰ্বাহ কৰি খেতি বাতি কৰি থাকিবৰ কাৰণে আপুনি বৰ্তমান এই শিক্ষিত সমাজৰ যুৱ প্ৰজন্মক আৰু লগতে কৃষকসকলক কি আহ্বান জনাব বিচাৰে? এজন কৃষক হিচাপে আপুনি যুৱ প্ৰজন্মক কি আহ্বান জনাব বিচাৰে, কওকচোন। চাওক, আজিকালি নৱপ্ৰজন্মই চাকৰিৰ ক্ষেত্ৰত চাকৰি বিচাৰি ঢাপলি মেলে। কিন্তু মই দেখিলোঁ, যি মোৰ অনুভৱ হৈছে, মই নিজে প্ৰেক্টিকেল কৰি মই চাইছোঁ যে খেতি কৰিলে চাকৰিৰ কোনো প্ৰয়োজন নাই। বৰঞ্চ বেছি মাটি থাকিলে আৰু আধুনিক পদ্ধতিৰে খেতি কৰিলে আমি চাকৰিহে দিব পাৰিম, তেনেকুৱা মোক অনুভৱ হৈছে। আচ্ছা আচ্ছা, সুন্দৰ কথা কৈছে আপুনি। হয়, আৰু মানে এইটোৱে কথা কৈছে আপুনি যে এটা খেতিতে বা এটা ব্যৱস্থাতে মানুহ নিয়োজিত হৈ থাকিব নালাগে। আপুনি সময় অনুযায়ী বিভিন্ন খেতি আপুনি কৰক, নহয় জানো? সেইটোৱেই। আচ্ছা আচ্ছা আচ্ছা। আৰু শিক্ষিত যুৱকসকলকো আপুনি এইটোৱে কৈছে যে এজন ভাল কৃষকে মানে তেওঁলোকক নিয়োজিতহে কৰিব পাৰিব। গতিকে আমি দেখিছোঁ যে আহক যুৱ প্ৰজন্ম, আপোনালোকে আমাক কৈছেই, প্ৰয়াত আমাৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছে জয় জৱান জয় কিষাণ। কিন্তু সেইমতে আমি কাম কৰিলে জয় জৱান জয় কিষাণটো প্ৰকৃততে তেখেতে বহু চিন্তা কৰিয়েই কৈছিলে। যে মই নৱপ্ৰজন্মক, শিক্ষিত যুৱকক আহ্বান জনাইছোঁ, আহক আমি যিহেতু আমাৰ অসম কৃষিজীৱী, আপোনালোকেই কোনো চাকৰি পাইছে ভাল কথা, পাবও লাগে, চাকৰিও কৰিব লাগে, বিভিন্ন ডিপাৰ্টমেণ্টত মানুহ থাকিব লাগে, খেতিও কৰিব লাগে, চাকৰিও কৰিব লাগে। আৰু কিছুমানে মানুহে কিন্তু হতাশ হ'ব নালাগে, যে ভাল ধৰণে খেতি বাতি কৰি আগবাঢ়ি যাব পাৰিব। মই তাকেই আমাক মানে আহ্বান জনাইছোঁ। আপোনালোকে বহুত ভাল পাব, আপোনালোকে কৰি চাওক। যিহেতু মই নিজেই সন্তুষ্ট হৈছোঁ, ভাল পাইছোঁ, আৰু মোৰ কোনো ঘৰ সংসাৰ চলিবলৈ কোনো অসুবিধা নাই। মই এনেকৈ চলি আছোঁ, আপোনালোকে আগবাঢ়ি আহক, ভাল লাগিব। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ মোৰ কেঁচা মাটিৰ ইউটিউব চেনেল কেঁচা মাটিৰ গোন্ধৰ তৰফৰ পৰা। তো আপোনাৰ আৰু মংগলময় হওক, আৰু ৰাইজেও আপোনাৰ দৰে আদৰ্শ লৈ আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। বন্ধুসকল, দেখিলে আপোনালোকে যে কম মানে ব্যৱস্থাৰ মাধ্যমেৰেও নিজক যদি নিয়োজিত কৰি খুব এটা ছিষ্টেমেটিকেলি যদি খেতি কৰা যায়, তেতিয়াহ'লে কম মাটিটো খুব অভাৱ নোহোৱাকৈ চলি থাকিব পৰা ব্যৱস্থা আছে। আৰু ওচৰ পাজৰ কৃষিভূমি যাতে খালী পৰি নাথাকে, তাৰে ব্যৱস্থাটো আমি চাব লাগিব। গতিকে শেষত মই পৌৰেল ডাঙৰীয়াক মই কেঁচা মাটিৰ গোন্ধৰ তৰফৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে এই ভিডিঅ'বিলাকত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বন্ধুসকল। গতিকে শেষত আপোনালোক সকলোৱে সুস্থ থাকক, তাৰে কামনা কৰি জয় আই অসম, জয় টু কেঁচা মাটিৰ গোন্ধ। ধন্যবাদ।